নিজে এবাৰ তালৈ যাব লাগিব। মই কিয় প্ৰভু? শংখ চক্ৰ ধাৰণ বিষ্ণু শ্যামলা পীত বাসসহ কৌস্তুভয়ুধভাসী তরসিক বনমালা বিভূষিত। মইতো যাব লাগিবই, তাৰ বাহিৰেও ইন্দ্ৰাদি ৩৩ কোটি দেৱতাই নিজ নিজ অংশে ভাৰতত জন্মগ্ৰহণ কৰি মোৰ সহায় হ'ব লাগিব। সকলো কাৰ্যকে অতি নিখুঁতভাৱে পৰিচালনা কৰিব লাগিব তুমি। কূটনীতিটো তুমি মোৰেই সমকক্ষ। নাৰায়ণ নাৰায়ণ, এইটো মাথো প্ৰভুৰ আশীৰ্বাদ। প্ৰভুৰ আশীৰ্বাদ হ'লে ইন্দ্ৰাদি ৩৩ কোটি দেৱতা প্ৰভুৰ কাৰ্যত ব্ৰতী কৰাব পাৰিম বুলি এই নাৰদৰ বিশ্বাস। শুনি সন্তোষ পালোঁ। নাৰায়ণ লীলাময়, তোমাৰ অনন্ত লীলা, তোমাৰ অনেক লীলা দেখিছোঁ। এইবাৰ ধৰা ধামত কি লীলা কৰা তাক চাই এই নাৰদৰ নয়ন সাৰ্থক কৰিম প্ৰভু। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অনন্ত তেজী নারায়ণ ধরায় অবতার ধরায় অবতার অনন্ত তেজী নারায়ণ ধরায় অবতার ধরায় অবতার। দুষ্টদমন করি জনার্দন হন্ত কপা